সৰ্থেবাৰী বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰীগৰাকীক সংগ দিয়ে অগপ দলৰ মন্ত্ৰী কেশৱ মহন্ত, ধৰ্মেশ্বৰ ৰয়, অনিল দাস আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যৰ লগতে কেইবাগৰাকীও মিত্ৰজোঁটৰ নেতাই। তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া ৩ নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত সৰ্থেবাৰীত নিৰ্বাচনী প্ৰচাৰত লোকে লোকাৰণ্য হৈ পৰিল সৰ্থেবাৰী সভাৰ খোলা। কংগ্ৰেছক তুলাধনা দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। সৰ্থেবাৰী কাঁহ শিল্পৰ দ্বাৰা পৃথিৱীতে বিখ্যাত হোৱা পবিত্ৰ ঠাইৰ পৰা কোনো চৰকাৰী কাৰ্যালয় উঠাই নিয়া নাই। সৰ্থেবাৰীত ১০০খন বিচনাযুক্ত মেডিকেল দিছে, ৰাস্তা বনাই দিছে। ৩ নং বৰপেটা লোকসভা সমষ্টিত ফণীভূষণ চৌধুৰীয়ে প্ৰায় ৭ লাখ ভোটৰ ব্যৱধানত জয় লাভ কৰিব। মণিপুৰ উগ্ৰপন্থীৰ গুলীত অসমৰ জোৱান নিহত হোৱা সম্পৰ্কত শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। উগ্ৰপন্থীৰ গুলীত নিহত হোৱা জোৱানৰ পৰিয়ালক অসম চৰকাৰৰ পৰা সহায় কৰা হ'ব বুলি আশ্বাস প্ৰদান মুখ্যমন্ত্ৰীগৰাকীৰ। আজি সৰ্থেবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই সংবাদ মাধ্যমৰ আগত এইদৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত 5খন আসনৰ 4খনতে বিজয় নিশ্চিত বুলি কোৱাৰ লগতে এখনত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি মন্তব্য কৰে। মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীক হাতীৰ ছবিত ভোট দিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। সমষ্টি পুনৰ নিৰ্ধাৰণৰ বাবে বৰপেটা লোকসভা সমষ্টিত নতুন বিধানসভা সমষ্টি অন্তৰ্ভুক্ত হৈছে, যাৰ ফলত অগপ নিশ্চিতভাৱে জিকিবই। এতিয়া অসমত আন্দোলন নাই বুলি মন্তব্য প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, বড়ো, কাৰ্বি, ডিমাচা সমস্যাৰ সমাধান হ'ল, আলফাৰ লগত শান্তি চুক্তি হ'ল। এইবাৰ কুলিকেতেকীৰ মিঠা মাতত বিহু পাতিছোঁ। এদিন অসমত আন্দোলন, গুলী বাৰুদ আৰু অশান্তি আছিল। এতিয়া উন্নয়ন হৈছে বুলি মন্তব্য কৰে। চৰকাৰী চাকৰি এতিয়া ঘোষ দিব নালাগে বুলিও মন্তব্য কৰি পুনৰ 50,000 লোকক চৰকাৰী চাকৰি দিম বুলিও মন্তব্য কৰে। যাৰ ঘৰত চৰকাৰী চাকৰি নাই সেই পৰিয়ালৰ ল'ৰাই চাকৰিৰ বাবে পৰীক্ষা দিলে 10 নম্বৰ বেছিকৈ দিয়া হ'ব বুলিও নিৰ্বাচনী সভাত ঘোষণা কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে। একেদৰে প্ৰতিটো পৰিয়ালৰ মুৰব্বীৰ নামত চৰকাৰীভাৱে দুটাকৈ বীমাকৰণ কৰি দিয়া হ'ব বুলিও ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। ইপিনে সৰ্থেবাৰীৰ ৰাইজে এনেই আন্দোলন কৰা বুলি মন্তব্য কৰি কয়, মই আছোঁ যেতিয়া সৰ্থেবাৰীৰ একো সমস্যা নাথাকে। ৩ নং বৰপেটা লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীৰ হকে আজি সৰ্থেবাৰীত নিৰ্বাচনী প্ৰচাৰ চলাই এইদৰে সংগীতৰ তালে তালে নাচে। মুখ্যমন্ত্ৰীৰ পূৰ্বে সভাত নিৰ্বাচনী ভাষণ প্ৰদান কৰে কেশৱ মহন্ত আৰু বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই। পৰ্যায়ত 5টা, দ্বিতীয় পৰ্যায়ত 4টা আৰু এখন আসনত তীব্ৰ প্ৰতিদ্বন্দ্বিতা আছে। গতিকে মই আগতে কৈছোঁ যে প্ৰথম পৰ্যায়ত 5খনে পাম, দ্বিতীয় পৰ্যায়ত 4খন পামেই, পঞ্চমখন আসনত প্ৰতিদ্বন্দ্বিতা আছে। কোন জিকিব কোন হাৰিব ক'ব টান, সেইটো আৰু ক'ব নোৱাৰোঁ, সেইটো EVM-এ ক'ব। আৰু আগৰ 4খনতো এতিয়া ইলেকশ্যন হোৱাৰ পিছতহে ক'ব পাৰিম, আগত কেনেকৈ ক'ব। চাওক, মণিপুৰত নিহত হৈছে, অসমত হোৱা নাই। অসমৰ জোৱান আমি তেওঁলোকৰ পুণ্য আত্মালৈ শ্ৰদ্ধা জনাইছোঁ আৰু চৰকাৰে যিমান পাৰোঁ আমি তেখেতসকলক সহায় কৰিম। এতিয়া থাৰ্ড ফেজতো আজি আহিছোঁহে সৰ্থেবাৰীত, গতিকে আজিৰ পৰা প্ৰগতি বা যি দেখিম সেইটো ইলেকশ্যনৰ দিনালৈকেহে দেখিম, 5 তাৰিখলৈকেহে। সমস্যাটো একো নাই, নিজে ভাবি লোৱাহে সমস্যা। কোনটো গৈছে মোক কওক। PWDটো ইয়াত দিয়া হৈছে কাৰ্যালয়, SDO কাৰ্যালয় ইয়াত PWD দিয়া হৈছে, এইটো কোনো উঠি যোৱা নাই। চাওক, মই অসমৰ মুখ্যমন্ত্ৰী হয়, আপুনি যদি মোক কোনোবা এটা মথাউৰিৰ কথা কয় মই কেনেকৈ মনত ৰাখিম। ৰাইজে এখনতো স্মাৰক পত্ৰ দিব লাগিব, এতিয়া মই কি উত্তৰ দিম কওক, ৰাইজে যদি এখন কাগজ নিদিয়ে। মই নাজানো এইবিলাকলৈ, মোৰ এইবিলাকলৈ মই চিন্তা কৰা নাই। চাওক, আপোনালোকে বিজেপিৰ কথা সোধক, মই উত্তৰ দিব পাৰিম, কংগ্ৰেছৰ কথা মই কি উত্তৰ দিম কওক। এতিয়া ইয়াত ৰাতাবাৰীৰ কথা সৰ্থেবাৰীত আলোচনা কৰি কি লাভ হ'ব, কি লাভ হ'ব। সৰ্থেবাৰীৰ পৰা নৱজিৎ নাথৰ ৰিপৰ্ট, K News 7।